নমস্কাৰ মই ৰাজশ্ৰী আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছো বইল চিকেনৰ এটা ধুনীয়া ৰেচিপি। আশা কৰো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেন্তে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো। এয়া মই এখন কেৰাহীত এপোৱা চিকেন লৈছো। মই যেহেতু দুজনৰ কাৰণে বনাম সেইকাৰণে মই চিকেন কমকৈ লৈছো। দুটা মিডিয়াম সাইজৰ আলু লৈছো, মই অলপ ডাঙৰকৈ কাটি লৈছো আৰু দুটা মিডিয়াম সাইজৰ কাটি লোৱা বিলাহীও দিছো, লগতে এফাল কেপচিকামো ডাঙৰকৈ কাটি দিছো আৰু দিছো কেইপিছমান ফুলকবি আৰু এটা মিডিয়াম সাইজৰ পিয়াজ কাটি দিছো আৰু দিম সোৱাদ অনুযায়ী নিমখ, আধা চামুচ হালধি পাউডাৰ আৰু অকণমান গৰম মছলা আৰু আধা চামুচ জালুকৰ গুড়ি, আধা চামুচ ধনিয়া পাউডাৰ আৰু এচামুচ শুকান জলকীয়া গুড়ি আৰু লগাম আদা নহৰুৰ পেষ্ট আৰু একেবাৰে শেষত অকণমান বাটাৰ লগাইছো আৰু এইখিনি লগোৱাৰ পাছত আমি ভালদৰে সানি ল'ম। আৰু এতিয়া অকণমান কেঁচা মিঠাতেল দি দিছো, এইখিনিও দিয়াৰ পাছত ভালদৰে সানি ল'ম আৰু এইখিনি এতিয়া ঢাকন লগাই 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থ'ম। ওৱাও, ইমান ধুনীয়া গোন্ধ আহিছে। এইখিনি 1 ঘণ্টা হৈ গ'ল। এতিয়া মই এইখিনি বাচন এটাতে অজৰাই ল'ম। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন ভালদৰে গৰম হোৱাৰ পাছত আমি মেৰিনেট কৰি ৰখা চব্জিখিনি ইয়াতে দি দিম আৰু এইখিনি লৰাই অকণমান ভাজি থাকিম। চব্জিখিনিৰ পৰা এনেদৰে অকণমান পানী ওলাব। এইখিনি শেষ নোহোৱালৈকে এনেদৰে ভাজি থাকিব লাগিব আৰু তেতিয়ালৈকে আমাৰ বিলাহী আৰু পিঁয়াজখিনিও গলি যাব। এয়া দেখিছেনে বাৰু, পানীও নাইকিয়া হৈছে আৰু বিলাহী পিঁয়াজখিনিও গলিলে। আৰু এইখিনিতে মই পানী ঢালিম। মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ জোখমতে পানী লৈ ল'ব পাৰে। আৰু এইখিনি ঢাকন লগাই 20 মিনিটৰ কাৰণে হাই ফ্লেমত উতলিবলৈ দিম। মাজে সময়ে এবাৰ দুবাৰ চেক কৰিব। মই কেইপিছমান আলু এনেদৰে ভাঙি দিছোঁ। এতিয়া মই চব্জিখিনি অকণমান ডাঠ কৰিবৰ কাৰণে এচামুচ পিঠাগুড়ি দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। আৰু এইখিনি এতিয়া 6-7 মিনিটৰ কাৰণে ঢাকন লগাই ৰাখি দিব। চব্জিখিনি প্ৰায় ৰেডি হৈছে। এতিয়া মই একেবাৰে শেষত ইয়াত অকণমান জালুকৰ গুড়ি দি দিছোঁগৈ আৰু দিম কাটি লোৱা ধনিয়াৰ পাত। মোৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি বাতি এটাতে উলিয়াই ল'ম। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন বাৰু, খাবলৈ বিৰাটেই ভাল লাগে। আৰু এয়া মোৰ আজিৰ বইল চিকেন ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এণ্ড যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়াহে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।